হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোককো ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা। বাৰু আপোনালোকে কেনেদৰে বিহু চেলিব্ৰেট কৰিলে জনাবচোন। বাৰু আপোনালোকৰনো বাৰু বিহু কেনেকুৱা গ'ল জনাবচোন। আমাৰ বাৰু ভালেই গ'ল আৰু সেইদিনা আমি উৰুকাৰ দিনা আমি নতুন এটা ৰেচিপি ট্ৰাই কৰি চাইছোঁ, খুব ভাল হ'ল দেখাবলৈ। আপোনালোকেও ট্ৰাই কৰি চাবচোন। আৰু আমাৰ ঘৰত মাছ মাংস নচলে কাৰণে আমি বাহিৰতে বনাবলগীয়া হ'ল। আপোনালোকে বাৰু গেছতো বনাই চাব পাৰে। আৰু আমাৰ ঘৰতো এটা সৰুকৈ মেজি বনোৱা হ'ল। আমাৰ ইয়াতে চাগে ৰাইজৰ মেজি নবনায়, সকলোকে ঘৰে ঘৰে বনোৱা দেখা পাওঁ। আৰু ইভিনিঙলৈ দাদা আৰু মই এটা প্লেনিং বনালোঁ যে আমি গাঁৱৰ ঘৰলৈ যাওঁ উৰুকা বুলি। সেইকাৰণে আমি গাঁৱৰ ঘৰত গ'লোঁ আৰু এই ঠাণ্ডাৰ দিনত জুই কুৰা দেখিলে উঠিবই ইচ্ছা নাযায়। আৰু ডাঙৰ দাদাই ইয়াতে মাটন বনাই আছে। আমাৰ দাদাজন কিন্তু খানা বনোৱাত খুব ভাল। আৰু এই পোৱালিটোৱে যে মোক ছেকেণ্ড টাইম দেখিছে, সি কিন্তু নাজানে দেই ইয়াৰ যে মই সৰু পেহীয়েক হয় আৰু হাঁহি নাচাইকিয়া। আৰু এই পোৱালিটো মাইনাজনীক মই ফাৰ্ষ্ট টাইম লগ পালোঁ, তাই 3 মাহে হ'ল, কিন্তু আজিলৈকে তাইক লগেই পোৱা নাছিলোঁ। আৰু মই কিন্তু চিকেন খুব ভাল বনাওঁ, সেইকাৰণে বৌয়ে ক'লে যে তুমিয়ে বনোৱা যোৱা। সেইকাৰণে মই ভাবিলোঁ গেছত মই চিকেনখিনি বনাই দিওঁ। আৰু বৌয়ে পিঠা বনাই আছিলে, তাৰপিছত মই ভাবিলোঁ মই এখন বনাইছোঁ, এইবাৰ মই পিঠা বনোৱাই নহয়, এনেহ'লে ঘৰত ময়ে বনাওঁ পিঠা। সেইকাৰণে গাঁৱৰ ঘৰত যাই দুখনমান মই পিঠা বনাই চালোঁ। নজনা নহয় বাৰু, হৈছে, ভালেই হৈছে। আপোনালোকেনো বাৰু কি কি পিঠা বনালে জনাবচোন। আৰু আমাৰ গাঁৱৰ ঘৰত সঘনাই অহা নহয়, কিবা বিহু বুলি বা কিবা প্ৰগ্ৰেম হ'লেহে অহা হয়। আৰু ঘৰৰ মানুহৰ লগত এসাঁজ খালে ভাল লাগে। আমি গোটেইকেইটাই মিলি এসাঁজ খালোঁ। আৰু মোৰ বৰদেউতাক কৈ আছোঁ, বৰদেউতাক তুমি কোৱাচোন লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এয়া ৰাতিপুৱা উঠি মা আৰু মই ৰেডি হ'লোঁ ভেলাঘৰ পোৱাবৰ কাৰণে আৰু বস্তুবোৰো যোগাৰ কৰিলোঁ। মা মঠা প্ৰসাদ। আপোনালোকৰ বাৰু সেইপিনে কেনেদৰে ভেলাঘৰ পোৱা হয় জনাবচোন। মই জনাত সকলোতে বেলেগ বেলেগ নিয়ম হয়। আপোনালোকে ভিডিঅ'বোৰ য'ৰ পৰা চাই আছে জনাব আপোনালোকৰ কেনেকুৱা নিয়ম হয়। আৰু আমাৰ ভেলাঘৰৰ চাৰিওফালে 3 পাক ঘূৰি পিনে ভেলাঘৰটো লাহেকৈ জ্বলাই দিয়া হয়। এয়া মই ভেলাঘৰৰ পৰা চাই আৰু পিঠা লৈ যাই আছোঁ। আমাৰ ইপিনে কিবা নিয়ম আছে নেকি গৰুকো খোৱাৰ, সেইকাৰণে গৰুকেইটাক ফটা দিলে আৰু পিঠা খোৱালে। তাৰোপৰি মই বনাই আছিলোঁ তেল পিঠা। মই যিহেতুকে পৰহি যামেই, কেইটামান মোৰ ফ্ৰেণ্ডকেইটা আছে নহয়, কেইখনমান পিঠা লৈ যাম বুলি পিঠা বনালোঁ। আৰু ৰাতিলৈ গ'লোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰত যে মামীয়ে মোক পনীৰ বনাবলৈ দিলে আৰু পনীৰ বনাই খুব ধুনীয়াকৈ এসাঁজ খালোঁ। মোৰ কিন্তু পনীৰ খুব ফেভৰেট হয়, মাছ মাংসতকৈও মই পনীৰ খাই বেছি ভাল পাওঁ। আৰু এই সৰু পোৱালীকেইজনী মোক ইমান আমনি কৰি আছে, কিবা কিবি সুধি সুধি। আৰু ইহঁতক দেখি সৰুকালৰ কথাও মনত পৰি যায়। আমিও কম আমনি কৰিছিলোঁ নে ডাঙৰবিলাকক। স্কুলত থকাতে যে ঠাণ্ডাৰ দিন দিছিলে, তেতিয়া ডাইৰেক্ট মামাহঁতৰ ঘৰলৈ যাওঁ। মামাহঁতৰ ঘৰত যায় আইতা ককাৰ লগত জুই পুৱাই থাকোঁ। এই দৃশ্যটো দেখি মনত পৰি গ'ল একদম সেই দিনকেইটা।